নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোক সকলো ভালেই আছে চাগে। আজি মই অৱন্তী সেনাপতি ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই শাক পাচলি বাৰীত মানে কণ বিলাহী ছিঙিবৰ কাৰণে আহিছোঁ। তাকে আপোনালোকক মোৰ শাক পাচলি বাৰীখনো অলপ দেখুৱাব বিচাৰিছোঁ আৰু মইনো ক'ত দিনটো এটা সময় ব্যস্ত থাকোঁ তাকে আপোনালোকক দেখাইছোঁ। আজি কণ বিলাহী ছিঙিবলৈ আহিছোঁ। আপোনালোকে বাৰু কণ বিলাহী খায়নে নাখায় বাৰু? মই কিন্তু খুব ভাল পাওঁ কণ বিলাহী। এতিয়া বিলাহী ঢেৰ হৈছে আমাৰ, কিন্তু ছিঙিবলৈ মোৰ সময় নহয়। এয়া বিলাহী ঢেৰ পকি আছে, তাকে ছিঙিব লৈছোঁ। আপোনালোককো দেখুৱাইছোঁ আৰু আপোনালোকেও চাগে ভালেই পায় নহয় জানো? মোৰ বহুত ভাল লাগে এইবিলাক, কচু ঠুৰিৰ লগত খাই খুব ভাল পাওঁ। তাকে ছিঙিছোঁ এতিয়া। এইবিলাক হ'লে বহুত হয় নহয়, কিন্তু এয়া খৰাহি ছিঙিলোঁ দেই। আৰু অকণমান সিফালে আছে, সিফালে ছিঙোগৈ। বহুত পকি আছে, কিন্তু ছিঙিবলৈ অসুবিধা হৈছে। বাৰীখনো এইকেইদিন বৰষুণ দিলে চাফা কৰিব পৰা নাই, জংঘল হৈ গৈছে গোটেই হাবি। গতিকে ঘাঁহ বনেৰে ভৰি পৰিছে আৰু বাগান। দুই এটা ডাঙৰ হৈছে, পোক হৈছে নেকি ইয়াতে। আৰু এইফালে আৰু অলপ বিলাহী ছিঙো বুলি ভাবিছোঁ। ছোৱালীজনীয়ে অহাকালিলৈ তাইৰ স্কুলৰ লগৰ টিচাৰবিলাকৰ কাৰণে লৈ যাব বোলে। গতিকে আৰু অকণমান ছিঙো আৰু এই ইয়াতো ভেন্দি লগাইছোঁ। এইবোৰ মৰিচাও আছে, ইয়াতো পকিছে। বহুত পকিছে বিলাহী, হ'লে আকৌ বহুত হয়। বেঙেনা লগাইছোঁ, এইবিলাক বেঙেনা হয়। তাৰপিছতে মই ঘৰতে গুটি পচালোঁ, পচাই মেলি পুলি ওলাল নহয়। তাৰপিছতে সেই পুলিবিলাকে ইয়াত ৰুলোঁ। বেঙেনা প্ৰায় 50 জোপামান ৰুইছিলোঁ এইবাৰ। হৈছে অৱশ্যে বেঙেনাখিনি খুব সোনকালেই ডাঙৰ হৈ লাগিলেও বাৰু বেঙেনা। সেয়ে তেনেকৈ বাৰীতে লগাই থৈছোঁ। আমাৰ যিহেতু অকণমান শাক পাচলি কৰিবলৈ মাটি অকণমান আছে কাৰণে যিমান পাৰোঁ ঘৰতে কৰি মেলি খাওঁ আৰু এইবিলাক শাক পাচলি। ইমান বেছি শাক পাচলি নিকিনোৱে আমি, খুব বেছি চব ঘৰতে কৰোঁ। এইফালে এইখন জাতিলাও চাং লগাইছোঁ, এইফালে জাতিলাও লাগিছে। তাকে মই এতিয়া জাতিলাও এটা ছিঙিবলৈ আহিছোঁ আৰু এইফালে একেখন চাঙতে জাতিলাও, কোমোৰা, ৰঙালাও চব দিছোঁ আৰু উপায় নাই, একেলগে দি দিছোঁ। পুলিবোৰ ওলাইছে, তেনেকৈ উঠি গৈছে বাৰু। কোমোৰা অৱশ্যে তেনেকৈ লগা নাই, এটা মানুহে কলিয়াইছে নেকি। ৰঙালাও এই জাষ্ট কলিয়াবলৈ লৈছেহে আৰু দুই এটাহে লাগিছে নেকি, ডাঙৰ হৈছে নেকি। গোটেই বিলাহীয়ে হৈ আছে মানে খালে। গোটেই বিলাহীবোৰ মানে নষ্ট হৈ গৈছে, তলত গোটেইবোৰ পৰি গৈছে। ধেৰ পকি আছে, ছিঙিবলৈ মানুহ নাই। কাম কৰা মানুহবিলাকে ছিঙি নিয়ে। এইকেইদিন তেওঁলোকো সময় পোৱা নাই, যিহেতু পাত তোলাৰ সময় হৈছে, গতিকে তেওঁলোকে ছিঙিবলৈ সময় পোৱা নাই। এয়া জাতিলাও ৰুইছোঁ, জাতিলাও ছিঙিব হৈছে আৰু ডাঙৰ হৈছে। মই তাকে জাতিলাও এটা ছিঙিবলৈকে আহিছোঁ। যিহেতু ছিঙো, আপোনালোককো দেখাইছোঁ আৰু আমাৰ শাক পাচলি কি কি খেতিনো কৰিছোঁ। তাকে এইবোৰকে কৰি মেলি তেনেকেই আমি খাওঁ আৰু বজাৰৰ শাক পাচলি ইমান বেছি নিকিনো। আৰু এইফালে ৰঙালাও লাগিছে, এটাহে লাগিছে দেই ৰঙালাও। এখন চাঙতে দিছোঁ। কোমোৰাও এটাহে কলিয়াইছে, বেছি হোৱা নাই বাৰু। একেখন চাঙতে দি দিছোঁ। এইফালে দিছোঁ, এইটো চাইডে দিছোঁ আপোনাৰ তিতা কেৰেলা লগাইছোঁ দেই। তিতা কেৰেলা কিন্তু বগাবলৈ আৰম্ভ কৰিছেহে, জাষ্ট পুলিবোৰ ওলাই মেলি। এই তিতা কেৰেলা, এইফালে তিতা কেৰেলা ৰুইছোঁ। এইপিনে জেং দি থৈছোঁ, হোৱা নাই, সেইবিলাক টাইম লাগিব আৰু। এইবাৰ আচলতে গুটিবিলাক দিলোঁ, দিয়াৰ পিছত বৰষুণ দিলে নহয়, গোটেই গুটিবোৰ নষ্ট হৈ গ'ল। তাৰপৰা আকৌ নতুনকৈ দিব লগা হ'ল, 2-3 বাৰ দিব লগা হৈছে। ইয়াকে দেখালোঁ আৰু দেই বন্ধু বান্ধৱীসকল। আজি মোৰ শাকনি বাৰীখন, দিনটোৰ এটা সময় মই ইয়াতো শাকনি বাৰীতো থাকোঁ। প্ৰতিদিনেই নিজে লাগিব লগা হয় আৰু খালি কোৰ মাৰিবৰ সময়ত মানে মানুহ এজন আছে, তেওঁ কোৰ মাৰি দিয়ে। তাৰপিছত বাকী যিবোৰ পুলি লগাব লাগে, পুলি যি দিওঁ আৰু চব নিজে কৰোঁ। নিজে কৰিলে আপোনাৰ ধৰক মানে মনটোৱে সন্তুষ্ট লাগে আৰু ভালো লাগে। স্বাস্থ্য পাতিও ধৰক ভাল থাকে, মনটো ভাল লাগি থাকে। সেইকাৰণে মই চব বস্তু নিজে কৰোঁ।